MLS Susikanto Dasa Kepsina Gabang Nokorpuna Hani Montego Gotanani Hidden. Dainzinong Roha Bidan Soba Biabni MLS Susikanto Dasa Komebo Tamzonibo Banksin, Hagizai Nokorpuna Dine, Hani Enosi Hanazai. Nogauzilani Sodor Maukuliao, Monsekanang Habapalini Gazerjan, MLS Susikanto Dasa, Gauni Akazan Tamzonibo Banksin Nokorpuna, Hani Montego Hanazai. MLA Bita Gurib Takani Nokorpuna Hani Montego Ranani Hanasamo, Mabundan Kanasonde. অধিকাৰ গতাই দিয়াৰ যেটো ঐতিহাসিক পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছিলে তাৰে ফলশ্ৰুতিত আমি আটাইতকৈ সৌভাগ্য অনুভৱ কৰিছে যে অহা সমষ্টিৰে বেছি সংখ্যক আমাৰ ইয়াতে আছে আমছৈ আছে আমাৰ বৰপথাৰ আছে সিঙিমাৰী লংজাপ আদি অঞ্চলৰ প্ৰায় 322 গৰাকী ভূমিহীন লোকে জনজাতীয় আমাৰ ভূমিপুত্ৰয়ে আজি মাটিৰ পট্টা পাবলৈ আজি সক্ষম হৈছে বহু এটা নিয়ম আমাৰ ইয়াতে ফৰেষ্ট বিভাগৰ কিছু নিয়ম আছিলে আমাৰ জিলা প্ৰশাসনৰ আমাৰ যথেষ্ট কৰণীয় আছিলে জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগে আজি তন্নকৈ গোটেই নিয়ম অধিনিয়মসমূহ তেওঁলোকে পৰীক্ষা কৰি পৰ্যালোচনা কৰি পুনৰীক্ষণ কৰি আজি আমি এনেকুৱা এটা পৰ্যায়ত উপস্থিত হৈছোহি য'ত আমাৰ আজি প্ৰায় 322 গৰাকী আমাৰ অসমৰ ভূমিপুত্ৰই খিলঞ্জীয়া ভূমিপুত্ৰই আজি ভূমি অধিকাৰ পাবলৈ সক্ষম হৈছে আমি আনুষ্ঠানিকভাৱে আজি এই মুহূৰ্তত আজি তেখেতসকলৰ হাতত আমি তেখেতসকলৰ ভূমিৰ অধিকাৰ যি কাগজ আমাৰ যিখিনি ডকুমেণ্টছখিনি আমি তেখেতসকলক দিবলৈ আমি সক্ষম হৈছোঁ প্ৰায় কেইটা পৰিয়ালে প্ৰায় 7 বিঘাৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ 4 বিঘা 2 বিঘা 3 বিঘালৈকে যথেষ্টখিনি ভূমি পাইছিলে আপোনালোকে নিশ্চয়কৈ জানে যে আজি এই লোকসকলে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে তেখেতসকলৰ নিজা নামত মাটি নথকাৰ বাবে বিভিন্ন সময়ত আজি প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা আৰম্ভ কৰি পেলাই ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন চৰকাৰী যিসমূহ সা-সুবিধা এই সা-সুবিধাসমূহৰ পৰা এই পৰিয়ালসমূহ যুগ ধৰি বঞ্চিত হৈ আছিল আজি এনেকুৱা এটা শুভ মুহূৰ্তত তেওঁলোকে এই ভূমি অধিকাৰ ঘূৰাই পোৱাৰ লগে লগে তেখেতসকলৰ যি পৰিয়াল তেখেতসকলৰ সতি সন্ততিয়ে এতিয়াৰে পৰা ভাৰতীয় নাগৰিক হিচাপে ভূমিপুত্ৰ হিচাপে যিখিনি চৰকাৰৰ সা-সুবিধা সকলো ক্ষেত্ৰত তেখেতসকলে এতিয়াৰ পৰা অগ্ৰাধিকাৰ পাব আৰু আমি লক্ষ্য ৰাখিম যে যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি হওক বা অজনজাতীয় যিসকল আমাৰ ভূমিপুত্ৰ আছে যিসকলে 75 বছৰ ধৰি পেলাই বসবাস কৰি আছে যিসকলে আমাৰ 2005 চনৰ 31 মাৰ্চ 13 ডিচেম্বৰ আগৰ পৰা আমাৰ বনাঞ্চলত বসবাস কৰি আছে আমি এনে ধৰণৰ যিখিনি ক্ৰাইটেৰিয়া আছে অধিনিয়ম আছে এই অধিনিয়মসমূহৰ অধীনত আমি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক আমি পট্টা দিয়াৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত আমাৰ সন্মুখৰ পৰা নেতৃত্ব দিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ সুপৰিকল্পিত সুচিন্তাৰ পৰিচয় মানে তেখেতৰ চিন্তাতে আজি আমাৰ ভূমি অধিকাৰ আজি আমাৰ খিলঞ্জীয়া লোকসকলে পাইছে আগন্তুক সময়ত আমি এনে ধৰণৰ আৰু আমাৰ কৰিব লগা নিশ্চয়কৈ যথেষ্ট আছে আমি দৃঢ়তা আৰু দায়বদ্ধতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি জাতিটোৰ হৈ আৰু আমাৰ খিলঞ্জীয়া লোকসকলৰ হৈ আমি আগুৱাই যাম কাম কৰি যাম ধন্যবাদ 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन